জুৰিয়া কান্ধুলিমাৰী স্থিত পানী যোগান আঁচনিটো প্ৰায় 15 বছৰ ধৰি বিকল হৈ আছে। বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে দীৰ্ঘদিনে আঁচনিটো বন্ধ হৈ থকাত বৃহত্তৰ অঞ্চলবাসীয়ে এক টুপি বিশুদ্ধ খোৱা পানীৰ বাবে নিতৌ জীয়াতু ভুগিবলগীয়া হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ লোকসকলে বীজাণুমুক্ত পানী সেৱন কৰি নানা ধৰণৰ বেমাৰ আজাৰত আক্ৰান্ত হৈ দিনে দিনে ৰোগাক্ৰান্ত হৈ পৰিছে। এই ক্ষেত্ৰত জনস্বাস্থ্য কাৰিকৰী বিভাগে কিবা সুব্যৱস্থা ল'বনে সেয়া সময়ত লক্ষণীয় হ'ব। সমষ্টিত যিবিলাক পানী যোগান আঁচনি আছে ইয়াৰে অধিকাংশ আঁচনি এতিয়া মৃত্যুৰ মুখত আছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে। আজি অলপ দিন আগত যিটো আমাৰ এই ঢাকাই বস্তিত যিটো পানী যোগান আঁচনি আছে ইয়াৰ মাটিৰ তলৰ পাইপখিনি লৈ গ'ল। আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্টক কৈ পেলাই আমি 14 ফাইনেন্সৰ পইচাৰ পৰা এখন স্কিম তাত ধৰি পেলাই পাইপ লগাবলৈ ব্যৱস্থা কৰা হৈছে। মই ভাবোঁ এই লাখ লাখ টকা যে চৰকাৰে দি আছে আঁচনিৰ নামত, টকাবিলাক ক'ত যায় সঠিক তদন্ত কৰি এই কথাটো উদ্ঘাটন কৰিব লাগে আৰু চৰকাৰে এটা বিহিত ব্যৱস্থা ল'ব লাগে। আৰু শুদ্ধ জল খোৱাৰ কাৰণে যিটো চৰকাৰে আঁচনি লৈছে ঘৰ ঘৰ জল, এতিয়া ঘৰ ঘৰ জল যে আঁচনি লৈছেই, বাকী আৰু একো কোনো আঁচনিটোখনকৈ বগা হাতীত পৰিণত হৈছে। এতিয়ালৈকে আঁচনিৰ কোনো সঠিক ৰূপত কোনো ৰূপান্তৰ হোৱা আমাৰ চকুত পৰা নাই।